কবিতাৰ শিৰোনাম ভুল মোৰ ক'ত আছিল। নিয়ৰৰ পৰশ পাই জি উঠা সেই গোলাপৰ পাহিটো হঠাতে আজি মৰহি গ'ল। মৰহি যোৱা পাহিটোক লৈ গছজোপাই মাদকতা ৰক্ষা কৰিব নোৱাৰিবই চাগে। কিন্তু আজিও তাৰ মনত প্ৰশ্নৰ উদয় হয়, কি মোৰ স্থায়িত্ব বুলি একো নাই? সঁচাই মোৰ স্থায়িত্ব থাকিব বা কেনেকৈ? মইতো এটা খন্তেকীয়া জীৱ, কাৰোবাৰ মনত খন্তেকৰ বাবে হাঁহি বিয়পাই থৈ গুচি যাওঁ।